গতিকে তেখেতৰ প্ৰধান কাৰ্যসূচীৰে সমাধান জনাবলৈ অনুৰোধ কৰিছোঁ। এই কাৰ্যসূচী সহায় কৰিবৰ কাৰণে আমাৰ নিৰ্মল বসুমতাৰী দেৱক সমৰ্থন কৰিবৰ কাৰণে Teachers Committee President, সিঁচিদিয়া জ্ঞানৰ পোহৰৰে গঢ়ি উঠা সমাজখনিক জ্যোতিষ্মান হৈ আদৰ্শিত হওক উত্তৰ প্ৰজন্ম। আশাৰে মই বালিবৰ হাতিছো, মনৰ মাজতে তোমাক ৰাখিছো সেই কথা প্ৰতিশৰতৰ প্ৰভাতী ফুলে তোমাক ক'ব। মোৰ মৰমতে হিয়াত সোণ জিলিকিছে, বিলত জকমকাই পদুম ফুলিছে, পোহৰ বিলাই জিলিকিছে আকাশত ৰাজুন। নিধাৰেপো লি এ হিৰজিৰ হিৰদুঞ্জিপু মাধা এ তা আহিৰজিৰ তা আৱে চিতকজি আফান বৰ ই নে লামথে লং থেকে নে জপাংথান কাবৰ ই নে বৰ ইসি তকপু মাথা নে মাথা পাংচিং লোনে জানে কিন্তু মেট্রিক পাস কৰাৰ পিছত যেটো ক্লাস 1 ক্লাস 2 সেইটো আটাইতকৈ ইম্পৰ্টেন্ট। আমি কওঁ এডুকেশ্যন ইজ দ্য বেকবোন অফ আৱাৰ সোসাইটি, কিন্তু সেইটো বেকবোনটো হৈছে ফাউন্ডেশন। গতিকে
মই যদি কেতিয়াবা যদি আজাদ স্টেট পাই যায় কাৰ্বি আংলং যদি আমি যদি ৰাজ্য পাই যায় আপোনালোকৰ সেইবাৰ যিটো ৰাজনীতি সমস্যা আপোনালোকে জানে আমি আলোচনা কৰি আছো আলাপ আলোচনা যদি স্টেট পাই যায় তেনেহ'লে মই প্ৰথম দাবী কৰিম যে এলপি স্কুলবিলাকৰ টিচাৰ 1 লাখ টকা দিব লাগে বুলি মই ডিমাণ্ড কৰোঁ কাৰণ এতিয়া কলেজত পঢ়া ইউনিভাৰ্চিটিত পঢ়া সেইবিলাকৰ ডিচিপ্লিন জানে কিন্তু এলপি স্কুলত কোন জানে তেওঁলোকে এলপি স্কুল শিকাব লাগিব ভাষা শিকোৱাৰ নিচিনা আৰু তেওঁলোকৰ বহুত কষ্ট হয় গতিকে যিবিলাকৰ এলপি স্কুলবিলাকক আজি যিমানখিনি আছে আপোনালোকৰ আহি সেইটো আপোনালোকৰ আশীৰ্বাদ কিন্তু হাই স্কুল এমই স্কুল আৰু কলেজ প্ৰফেচৰবিলাকৰ আশীৰ্বাদ কাৰণে আজি কাৰ্বি আংলঙত মেট্ৰিকৰ পাৰ্চেণ্টেজ 82.6% হোৱাটো ক্ৰেডিট গোজ টু আপোনালোকৰ কাৰণে হৈছে ফাউণ্ডেশ্যন ভাল হোৱাৰ কাৰণে হৈছে এইটো হাই স্কুলৰ স্কুলৰ টিচাৰ্ছবিলাকৰ কষ্ট কৰাৰ কাৰণে হৈছে কিন্তু দৰমহা কম পায় ছুটিও কম পায় বদনামো বেছি হয় হয়নে নহয় কষ্ট হয় বদনামো হয় কাৰণ আজি আহি আমাৰ 82.6% লৈকে পাইছে অল আসামত কাৰ্বি আংলঙৰ মেট্ৰিকৰ পাৰ্চেণ্টেজ এতিয়া 8% এতিয়া আহি আছে গতিকে মোৰ দিনতে ইয়াত পেঞ্চনৰ কাম আলোচনা মোৰ দিনতে মই আৰম্ভ কৰিছোঁ চেষ্টা কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আলাপ আলোচনা কৰি যে অল আসামটো টিচাৰ্ছবিলাক পেঞ্চন পায় আমাৰ 6 শিডিউল এৰিয়া হিলছ এৰিয়াটো পেঞ্চন নাপায় যে তেখেত লগত বাৰে আলাপ আলোচনা কৰি আজি এই পেঞ্চন কামটো সম্পূৰ্ণ হৈছে আৰু সেই পেঞ্চনৰ কামত বিশেষকৈ মই ধন্যবাদ দিব লাগিব তেতিয়া ইলিছ ইনটিপি বাইদেউ আছে কাৰ্বি আংলং টিচাৰ্ছ এছ'চিয়েশ্যন আৰু পুষ্পমিত্ৰী আছে আৰু আমাৰ হানচিও আছে আমাৰ কি প্ৰভিডেন্সে তেখেতসকলক বহুত সহায় কৰিছে আজি কাৰ্বি আংলঙত মোৰ দেউতাও পেঞ্চন পাইছে এতিয়া আপোনালোকক ধন্যবাদ কিন্তু সেইটো পেঞ্চন পাব লাগে এলপি স্কুলৰ টিচাৰ্ছবিলাকৰ পেঞ্চন পাব লাগে সেইটো ময়ে চেষ্টা কৰিছোঁ ময়ে জোৰ কৰিছোঁ এতিয়া আপোনালোকে ইয়াত সন্মানীয় টিচাৰ্ছসকল মই ইয়াত বক্তা দিবৰ কাৰণে অহা নাই ভাষণ দিবৰ কাৰণে অহা খালি এটা মই ৰিকুৱেষ্ট আপোনালোক যে আপোনালোকে ৰাজনীতিক বেলেগ আজি আপোনালোকে কনফাৰেন্স হ'ব চিলেকশ্যন হ'ব মই শুনিছোঁ প্ৰায় টিচাৰ্ছবিলাক গ্ৰুপিজিম বনাইছে বোলে মোকে ভোট দিব কাৰাক ভোট দিব এইটো ইলেকশ্যনৰ পিছত ইলেকশ্যন এইটো টিচাৰ্ছ ইলেকশ্যন কি কৰিব আপোনালোকে গতিকে যাক আপোনালোকে ভাল পায় ভাল যাক আপোনালোকে যে এছ'চিয়েশ্যনটো যিটো সন্থাটো যিটো শিক্ষকৰ সন্থাটো যাতে ভালকৈ চলাই যায় যোনে হওক এইটো আমাৰ অধিকাৰ নাই আমাৰ ভোট দিয়া অধিকাৰ নাই আমাৰ ক'বলৈ অধিকাৰ নাই আমাৰ ৰাইট নাই আপোনালোকে দিব ইয়াত ভোট দিব কিন্তু যোনে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হওক যে কাৰ্বি আংলঙত যাতে শিক্ষা ক্ষেত্ৰত পৰিৱৰ্তন আনিবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব লাগিব আৰু আপোনালোকে যাতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতৰ কাৰণে আপোনালোকে চিন্তা কৰিব লাগিব যে যোনে হওক যদি আনকণ্টেষ্ট হ'লে হৈ যায় কণ্টেষ্ট নোহোৱাকৈ যদি কণ্টেষ্ট হৈ যায় যোনে হওক মই এডভান্স আপোনালোকক অভিনন্দন জনাইছোঁ যাতে সন্থাটো ভালকৈ চলাই থৈ যাব যোনে যি কওক এডভান্স কংগ্ৰেচুলেশ্যন দিছোঁ আপোনালোকে কিন্তু মোক ইয়াত আপোনালোকৰ টিচাৰ্ছবিলাকৰ অসম চৰকাৰৰ লগত আলাপ আলোচনা কৰিছোঁ বৰ্তমান শিক্ষামন্ত্ৰী আপোনালোকে জানে আমাৰ ডক্টৰ ৰুনুজ পেগু তেখেতে ডিফু আহিলে মোৰ বাংলোতে থাকে আৰু কাৰ্বি আংলঙৰ যিমানখিনি সমস্যা সেই এডুকেশ্যনৰ সমস্যা এই সমস্যা পূৰণ কৰিবৰ কাৰণে আমি এডুকেশ্যন ডিপাৰ্টমেণ্ট বিশেষকৈ আমাৰ ৰিচাৰ্ড টকভি
লগতে যিমানখিনি কাৰ্যালয় অটোনমাস কাউন্সিলত এডুকেশ্যন ডিপাৰ্টমেণ্ট অফিচাৰ্ছ বিলাক 90+ वेस्टर ईस्टर बेंगलोर डिपो ओपन कॉलेज पर आरंभ करी साइंस स्ट्रीम और कॉमर्स स्ट्रीम 90+ 87% प्लस গতিকে আমাৰ এডুকেশ্যনৰ ক্ষেত্ৰত কাৰ্বি আংলঙৰ পৰিৱৰ্তন বহুত হৈছে তাৰ কাৰণে আপোনালোকে দেখা পাইছে প্ৰত্যেক বছৰত ডক্টৰ এডমিশন লোৱা সন্মানীয় ইয়াত শিক্ষাগুৰুসকল যে আপোনালোকক এতিয়া যিমানখিনি আছে কাৰ্বি আংলঙৰ 4061 পোষ্ট আছে এতিয়া কাৰ্বি আংলঙত যেতিয়া ভেকেন্সি আছে এলপি এমই হাই স্কুল লৈকে ভেকেন্সি আছে এতিয়ালৈকে আছে আমি ফিল আপ কৰিব লাগে 800+ টিচাৰ্ছ আমি এতিয়া ফিল আপ কৰিব লাগে যিমান পাৰো আমি যিবিলাক টেট পাছ কৰা টিচাৰ্ছ বিলাকক ফিল আপ কৰিবৰ কাৰণে আমি প্ৰসেস কৰি আছো জীবন পাৰ সোনকালে যাতে প্ৰায় স্কুলবিলাকে যা টিচাৰ যিটো নেকি ৰিচিও হ'ব লাগে ৰাইট টু এডুকেশ্যন একমতে সেইটো ইমানখিনি টিচাৰ্ছ হোৱা নাই গোটেইখিনি ফিল আপ কৰিবৰ কাৰণে ডেট ভেকেন্সি ৰিটায়াৰমেণ্ট ভেকেন্সি সেই গোটেইখিনি আমি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা এইটো কাম কৰি আছে ইয়াত মই খালি এটা কথা অনুৰোধ কৰি মই মোৰ ভাষণটো সামৰি মাৰিম যাতে টিচাৰ্ছ বিলাক আপোনালোকে ৰাজনীতি কৰাটো বন্ধ কৰিব লাগে ৰাজনীতি কৰাটো মোৰ ফালৰ পৰা অনুৰোধ কৰিছো যাতে পলিটিক্সটো আপোনালোকে ইনভলভমেণ্ট কৰিব নালাগে মোৰ সমষ্টিও মই কৈ থাকে যে আপোনালোকে মোৰ সমষ্টিও আশীৰ্বাদটো দিব আপোনালোকে আশীৰ্বাদ মৰম আৰু সহায়িতা কৰিব লাগে কিন্তু আপোনালোকে সেকশন কৰা হৈছে ইয়াতে এই অম্পানাইতে আপোনালোকে দেখা পাব এনে ধৰণৰ কাৰ্বি আংলঙত বহুত পৰিৱৰ্তন আপোনালোকে দেখা পাব 5টা বছৰ লাগিব কাম চলি আছে আপোনালোকে লাংহেমপি খান্দলি হামৰেন ফৰলাই নব হামৰিৰে যিমানখিনি টাউনিৰে গোটেইখিনি পকা ৰাস্তা হ'ব কাম চলি আছে এনে ধৰণৰ আহি টিকা বৈঠালাংশ আৰু ৰাজাগাঁওলৈকে ৰাজাগাঁওটো অকল ভক্সম আৰু ডালিমবাৰীলৈকে কাম চলি আছে এনে ধৰণৰ কাৰ্বি আংলঙত বেষ্ট কাৰ্বি আংলঙৰ পৰা আৰম্ভ কৰি ইষ্ট কাৰ্বি আংলং এতিয়া কিৰণি চাৰিআলিটো হাবাইপুৰ ৰাস্তা সম্পূৰ্ণ হৈছে কিৰণি চাৰিআলিটো জিৰগিনডেঙৰ ৰাস্তা প্ৰায় আৰু এক মাহ পিছত সম্পূৰ্ণ হ'ব আমৰেঙৰ পিছত সম্পূৰ্ণ হ'ব তাৰ পিছত ইষ্ট কাৰ্বি আংলঙত ডিফুৰ পৰা আমাৰ ডিফুৰ পৰা ধনশ্ৰী ৰাস্তা সম্পূৰ্ণ হ'ব আৰু 2 মাহ মান পিছত তাৰপিছত বৰপুং তাৰপুং ৰাস্তাৰ পৰা আৰম্ভ কৰি গাঁৱত চুপুৰীয়া যিবিলাক স্কুলত যোৱা ৰাস্তা গাঁৱত nili tundak kal pulukunsi amria ha barlong nili tundak ini apini pen lo 28 29 lo masih pini bangke kijurani pulo nili tumbangke apini pen sidak ke pangceng lo ke pini bang kijut siang deng lo ke pini non nang itu tek lo open meeting bang nili tum non padoik lo non aku ani gang sam nili tum ka program ateng ke mo an nili tum 5 baji lompian ke nili tum aku election nili tum ke la sarita 4ta mane nili tum mane ini dak election doji la nili tum president la pen general secretary la pen dp vice president la pen assistant secretary ang hoy mane nili tum kadu kawe nili tum dak kiche danji doi la nili tum na pen ke election officer tum sita polling officer tum sita kadu kawe nili tum pen chingwai chingsa elo alang ni tum tadang nang le elo la simu ante 5 baji lompen ke nili tum kala soang beng pangceng ipo nge la pente nili tum la soprang bangke nili tum kadu kawe ta la aban komitian bangke nili tum bangke main hoi ang hoi pen nili tum kadu kawe ta ci opo nili hoi pen lo mehempi Karbia Anglong teacher association pen nili bang ang hoi ci o lu te kadu kawe ta nili tum ki ci o son lo kasi ci o dat te nili tum election pangceng ipo nasi nili tum pen bangke pina pandengan sinang litung kadu kawe ta cini iji laku ada pen nili tum cikimo ang deng ke
black hosting lahai kadu kawi pensi nili tum kaya ting si program ting inglo basi kadu kawi panda nang litum media person tum hanta nili tum karbiang lo teacher association pen nili tum choro pajir iglo acha ma'am nang litum nanon ingeng thongke bra pho final conference of delegates bank andolo nili tum long non 461 bag delegates doi engke lasong bong pensi alang litum kadu kawi 87 nili tum PC do eka 11 ta block do engke duta hini sub kapta do la pen west kapta ko nilitum do engke la kado kabe la delegates ke nilitum ke bangket pen lote inut silong engke la son si 87 TC penta ba kado kabe karbiang long adang pi penta non alang nilitum atumi pensi bang ikelo engke pini bangke la so arona tengsi munilitum kado kabe ta pacun pon po busi nili nang litum nang khanik acha mohet Karbianglong Autonomous Council CM hanang itu memorandum pidu la soting ben Karbianglong Autonomous Council CM tuliram lah pinang itu haci cak tekang doma ahok labang nang litum tani litum nang kaju bang nilita chorolo nilitum pinang ajak ding pen nilitum ta nilitum la hobon mane nilitum la non hem kimi ke palong ji phan nilitum pinang ajak ding pen nilitum ta memorandum pidam bom lo aku alang lita nang cecak aku non aku ruile thot si aku pini nang alang lidang nang cetong dun masih nilitum kado kabe memorandum piduniglo nilitum kapta ahem pha labang lasi alang lita kicecak dolo je is Karbianglong pen best Karbianglong tumta nilitum long mo nangi pidundo memorandum lasi alang litum phanta ihum kimpipo aku nilitum phanta ihum nang kimpipo busi alang lilam chak nang pidu प्राइमरी शिक्षा शास्त्र आमरी हाई स्कुলৰ তেওঁলোকৰ 35তম সংখ্যক ত্ৰিপাক্ষিক অধিৱেশনত আমাৰ কাৰ্বিআংলঙৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় উপস্থিত আছিলে আৰু এই চলেনা তেখেতে আহোঁতে আমাৰ যিখিনি আমাৰ আমৰি সমষ্টিৰ অন্তৰ্গত যি উন্নয়নৰ কামবিলাক সমাপ্ত হ'ল কমপ্লিট হৈছে এইবিলাক ফাউণ্ডেশ্যন নহয় কিবা হেৰি ইনগ্ৰেশ্যন কৰিছে আৰু নতুনকৈ যিবিলাক আঁচনি লৈছে এই আঁচনিবিলাকৰ ওপৰতো ফাউণ্ডেশ্যন উল্লেখ কৰা হৈছে তাৰে 1 নম্বৰতে এম ই স্কুল লিংক সেৱা ব্লক আছিলে এইটো এছপিডিৰ পৰা আছিলে ইনগ্ৰেশ্যন কৰা হ'ল তাৰপিছতে আমফালা মাউণ্টেন ৰোড তাত স্পেচিয়েল পেকেজ আছে ফাউণ্ডেশ্যন উল্লেখ কৰিছে লগতে আমাৰ সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে নিশ্চয় প্ৰভিটালাইজ এম ই স্কুল যিটো আছিলে সেইটো আপগ্ৰেডেশ্যনৰ বিল্ডিং পাইছে তাৰপিছতে আমাৰ ইয়াতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্ট অপেনিং কৰা হৈছে আৰু আমৰি বিডিচি ভৱনটো এই সমস্যাসমূহ ৰাজ্য চৰকাৰে আৰু তাতোকৈ যে আমাৰ পৰা ৰাইজৰ আশা আকাংক্ষা আপোনালোকৰ সংগঠনকুঞ্চি আৰু ভোটদানৰ মাজত যিটো ৰাস্তাবোৰ চবেই বেয়া হৈ আছে আমাৰ মাননীয় চিএম ডাঙৰীয়া আজি ইয়াতে ফাউণ্ডেশ্যন উল্লেখ কৰিছে ইতিমধ্যে আৰু কণ্ট্ৰাক্টৰক মানে কামো মানে ডেভেলপমেণ্ট কৰা হ'ল ইতিমধ্যে কামো এতিয়া আজিৰ পৰা আৰম্ভ কৰিছে কিমান কিলোমিটাৰ নিশ্চিতভাৱে আমি মৰ্টেনলৈকে আছে মৰ্টেনলৈকে যেহেতু আমাৰ পৰিষদৰ মৰ্টেনলৈকে 7 কিলোমিটাৰ মান 7 কিলোমিটাৰ অলপ বেছি হ'ব নিশ্চিতভাৱে সমাধান মেডিকেলৰ আজি তেখেতে পৰিদৰ্শন কৰিছে যিখিনি ব্লক কৰিছে জৰাজীৰ্ণ অৱস্থা আপোনালোকৰ যিটো বিল্ডিং আছে সেইখিনি তেখেতে নতুন বিল্ডিং প্ৰশাসনৰ কাৰণে এইটো আন্দোলন বুলি ক'লে তাৰপিছতে পুনৰ ধন্যবাদ জনাইছোঁ আমাৰ সকলো আমি ৰাইজৰ কাৰণে এটা জনাবলৈ পাই মই নিশ্চয় আনন্দিত হৈছোঁ আমাৰ আমৰিত এতিয়াও সম্পন্ন হ'বলৈ বাকী আছে মডেল হস্পিটেল 100 বেডেড এইটো অলৰেডি চৰকাৰৰ পৰা এইটো চাংচন কৰা হৈছে এতিয়া কেইদিনমান পিছত এই জিলাখনৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষা
বেটাৰ হ'ব সেইটো আমি কোনখিনিত বহালে হ'ব লগতে পিডব্লিউডি যিটো ডিভিজন অফিচ সেই ডিভিজন অফিচটো আজি খুবেই অৱস্থা আছে তেখেত নিজেই সোমাই পেলাই পৰিদৰ্শন কৰিছে আৰু সোনকালে এষ্টিমেটবিলাক কাটি কৰিব কাৰণে তেখেতে নিৰ্দেশ এটা দিয়া হৈছে বহুত উল্লেখ কৰিছে বিষয় মানে টোটেল এমাউণ্ট কিমান হ'ব টোটেল এষ্টিমেট এইটো মই একজেক্টলি এতিয়াই ক'ব নোৱাৰিম কাৰণ আপোনালোকে এইটো হেৰিৰ পৰা লৈ ল'ব পাৰিব স্কিম ৱাইজ আপোনালোকে লৈ ল'ব পাৰিব